মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ তৃতীয়মান শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপখনৰ নদী নামৰ পাঠটিৰ ৰৈ যোৱা প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিবলৈ ওলাইছোঁ। আমাৰ নদী কাক বোলোতো আমি আলোচনা কৰিছোঁ। 4 নম্বৰটো হৈছে নদীৰ পাৰত গঢ়ি উঠা দুটা সভ্যতাৰ নাম লিখা। নদীৰ পাৰত গঢ়ি উঠা দুটি সভ্যতা হৈছে নদীৰ পাৰত গঢ়ি উঠা দুটা সভ্যতাৰ নাম হ'ল সিন্ধু নদীৰ পাৰত সিন্ধু সভ্যতা আৰু নীল নদীৰ পাৰত মিছৰীয়া সভ্যতা। নীল নদীৰ পাৰত মিছৰীয়া সভ্যতা। 5 নম্বৰটো দিছে নদীৰ পৰা আমি কি কি সহায় পাওঁ লিখা। নদী এখনৰ পৰা আমি বহুতো সহায় পাওঁ। প্ৰথমতে হৈছে নদীবোৰত আমি মাছ কাছ আদি পোৱা যায়। নদীবোৰৰ পৰা আমি পানী পাওঁ। এই পানী খেতি পথাৰত সহায় হয়। আৰু 3 নম্বৰটো হৈছে নদীৰ পানীয়ে মাটি পলস কৰি সাৰুৱা কৰে। নদীৰ পানীত শিউ মাছ থাকে আৰু এই শিউ মাছবোৰে আমাৰ মাটিবোৰ সাৰুৱা কৰি থৈ যায়। আমাৰ একেবাৰে শেষৰ প্ৰশ্নটো আছে 6 নম্বৰটো আমাৰ দেশৰ কেইখনমান ডাঙৰ নদীৰ নাম লিখা। আমাৰ দেশৰ প্ৰথমতে আমি লিখিব পাৰোঁ যে প্ৰথম আমাৰ দেশৰ এখন ডাঙৰ নদী হৈছে আমাৰ অসমত থকা ব্ৰহ্মপুত্ৰখনেই। আমাৰ ভাৰতৰ আৰু বা পৃথিৱীৰ ভিতৰতে ডাঙৰ নদী হ'ব এখন। প্ৰথমতে লিখিব পাৰিম ব্ৰহ্মপুত্ৰ। আমাৰ দেশৰ থকা এখন ডাঙৰ নদী হৈছে গংগা, সিন্ধু, কাবেৰী, গোদাবৰী, নীল নদী, সিন্ধু নদী, ব্ৰহ্মপুত্ৰ। এই নদীকেইখনে আমি এই নামকেইখন লিখিব পাৰোঁ। আৰু ইয়াৰ পিছৰ প্ৰশ্নটো দিছে যে দলত কৰিব পৰা, এইটো আমাৰ ভূচিত্ৰাৱলী চাই কৰিব দিছে। আমাৰ এই 2 নম্বৰ নদী নামৰ পাঠৰ প্ৰশ্ন উত্তৰবোৰ আমাৰ এইমাত্ৰ শেষ হৈছে। পিছৰ প্ৰশ্নবোৰ মই পিছৰ ভিডিঅ'ত দিম, তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।